দৈনন্দিন জীৱনত যিকোনো সমস্যাত পৰিলে সেই সমস্যাৰ সমাধান ভাগৱত গীতাত পোৱা যায়। কিন্তু কৃষ্ণ ভগৱান সঁচাকৈয়ে এক্সিষ্ট কৰিছিলনে? ৰামায়ণ আৰু মহাভাৰত ৰিয়েল নহয় কেৱল ফিকশ্যনেল কাহিনীহে নেকি? এইবিলাক কথা আমি চাইণ্টিফিকেলি জাষ্টিফাই কৰিব পাৰোঁনে? সঁচাই আমাৰ হিষ্ট্ৰীত এনেকুৱা হৈছিলনে? এনেকুৱা ধৰণৰ কথা কিছুমানে আমি এই ভিডিঅ'টিত কম্পেৰিজন কৰি ইয়াৰ মাজত লুকাই থকা সত্যতাৰ কথা আনকভাৰ কৰিবলৈ চেষ্টা কৰিম। যদি আমি ৰামায়ণ আৰু মহাভাৰতৰ কাহিনীসমূহ সত্য বুলি মানি লওঁ, তেতিয়া সকলোতকৈ ডাঙৰ প্ৰশ্নটো আহে যে এই গ্ৰন্থসমূহ লিখোঁতাজনে কাহিনীটো নিজ চকুৰে দেখিছিল নে তেওঁৰ ওচৰত কিছুমান কাৰেক্ট ইনফৰ্মেশ্যন আছিল? যদি আমি ৰামায়ণক উদাহৰণ হিচাপে লওঁ, তেনেহ'লে দেখোঁ যে হিন্দু ধৰ্মশাস্ত্ৰৰ মতে ৰামায়ণৰ কাহিনীভাগ সংঘটিত হৈছিল 600 to 700 BC-ত আৰু বাল্মীকিয়ে ৰামায়ণখন প্ৰথমে লিখিছিল 500 BC-ত। চ' ইয়াতে প্ৰশ্ন আহে যে হাউ বাল্মীকি এবল টু ৰোট দি ৰামায়ণা ইন চ' ডিটেইল? ধৰ্মগ্ৰন্থৰ মতে ইয়াৰ আঁৰত আছিল নাৰদ মুনি, যিয়ে বাল্মীকিক ৰামায়ণৰ কাহিনীভাগ কৈছিল আৰু তেওঁ লিখিছিল। আমি যদি নাৰদ মুনিয়ে কৈ যোৱাৰ কথাটো মানি লওঁ, তেনেহ'লে প্ৰশ্ন হয় যে বাল্মীকিয়ে একজেক্ট ৰামায়ণখন তেনেকৈয়ে লিখিছিল নে যিদৰে নাৰদ মুনিয়ে কৈছিল? ইয়াৰ উত্তৰ হয় বা নহয়, মানিব পাৰি বা নোৱাৰি, তেনেকুৱা ইমান চিম্পুল নহয়। অথৰ নন্দিতা কৃষ্ণা, যিয়ে এনচিয়েণ্ট ইণ্ডিয়ান কালচাৰত PhD কৰিছে, তেওঁ কৈছে যে যিসকল কবিয়ে ৰামায়ণ আৰু মহাভাৰত লিখিছিল তেওঁলোক খুব ক্ৰিয়েটিভ কবি আছিল। তেওঁলোকে সকলো ৰচনাতে নিজৰ ক্ৰিয়েটিভিটি এড কৰিছিল আৰু সেইবোৰক ৰোমাণ্টিচাইজ কৰি পাঠকৰ পঢ়ি আমোদ লগাকৈ সেই ৰচনাবিলাক সৃষ্টি কৰিছিল। তেওঁ ইয়াতে আকৌ ক'ব খোজে যে এনেধৰণৰ ছেম ইনচিডেণ্ট ৰামায়ণ আৰু মহাভাৰত লিখাৰ ক্ষেত্ৰতো হ'ব পাৰে। হাই প্ৰবেবিলিটি আছে যে নাৰদ মুনিয়ে ৰামায়ণৰ কাহিনীটোৰ মেইন ফেক্টছখিনি বাল্মীকিক কৈছিল আৰু বাল্মীকিয়ে সেইখিনিকে নিজৰ ক্ৰিয়েটিভিটি এড কৰি ৰামায়ণ লিখিছিল। অথৰ নন্দিতা কৃষ্ণাই ক'ব খোজে যে ৰাম এজন সাধাৰণ ব্যক্তি আছিল, কিন্তু বাল্মীকিয়ে তেওঁৰ ৰামায়ণত নিজৰ কথাখিনি এড কৰি তেখেতক দেৱতাৰ পাৰ্চপেক্টিভ দিছে। হয়তো এয়াই নাৰদ মুনিৰ ৰিয়েল ফেক্টছ আৰু বাল্মীকিৰ কাহিনীৰ মাজৰ ব্যৱধান। আপুনি এইটো কথা শুনি হয়তো আচৰিত হ'ব, আজিৰ সময়ত আমাৰ ভাৰতবৰ্ষতে ৰামায়ণৰ বহুতো ফৰ্মছ নাইবা ভেৰাইটি দেখিবলৈ পোৱা যায়। ফৰ এক্সাম্পল, বাল্মীকিৰ ৰামায়ণত ভগৱান ৰামে ৰাৱণক হত্যা কৰিছিল, কিন্তু জৈন ৰামায়ণৰ মতে ৰাম এজন অহিংসাবাদী আছিল। সেয়েহে লক্ষ্মণে ৰাৱণক হত্যা কৰিছিল আৰু লক্ষ্মণ আৰু ৰাৱণ দুয়ো নৰকলৈ গৈছিল। যি কি নহওক, আমি এইবোৰ বাদ দিছোঁ আৰু মানি লৈছোঁ যে পইতে এই ইনচিডেণ্টবোৰ অলপ বেছিকৈ বঢ়াই মেলি লিখিছে। কিন্তু ইয়াতে আকৌ প্ৰশ্ন হয় যে এই ঘটনাবোৰ সঁচাকৈ হৈছিল নে নাই হোৱা? তাকে বুজিবলৈ আমি সংস্কৃত গ্ৰন্থসমূহত লিখা কথাখিনিক বৰ্তমানৰ সময়ৰ লগত কম্পেয়াৰ কৰি চাওঁ আহক। ৰামায়ণত ভগৱান ৰাম যি ঠাইলৈ যোৱাৰ কথা উল্লেখ আছে, সেইবিলাক ঠাইলৈ আজিও আমি ভিজিট কৰিবলৈ যাব পাৰোঁ আৰু ৰামায়ণত লিখা ট্ৰেডিশ্যনবিলাক আজিও আমি দেখিবলৈ পাওঁ। একৰ্ডিং টু ইণ্ডিয়ান বটানিষ্ট, ৰামায়ণত মেনশ্যন থকা উদ্ভিদ আৰু জীৱ জন্তুবিলাক আজিও এক্সিষ্ট কৰে আৰু আমি দেখিবলৈ পাওঁ। এখন কিতাপ আছে যাৰ নাম প্লাণ্ট এণ্ড এনিমেলছ ডাইভাৰ্চিটি ইন বাল্মীকিছ ৰামায়ণ, যিয়ে এই কথাসমূহ কনফাৰ্ম কৰে। পাঞ্চভাতী, য'ৰ পৰা ৰাৱণে সীতা মাতাক অপহৰণ কৰিছিল, বাল্মীকিয়ে ৰামায়ণত সেই ঠাইৰ বিভিন্ন পক্ষীৰ কথাও উল্লেখ কৰিছে, যেনে ৰাজহাঁহ, ময়ূৰ চৰাই, তেলীয়া সাৰেং ইত্যাদি। এই সকলো স্পেচিছ গোদাবৰী নদীৰ কাষত পাঞ্চভাতীত এতিয়াও দেখিবলৈ পোৱা যায়। এতিয়া আপুনিয়ে ভাবি চাওক, ৰামায়ণখনটো এৰাউণ্ড 100 to 500 BC-ত লিখা হৈছিল। এনেকুৱা এটা সময় যেতিয়া ট্ৰান্সপৰ্টেশ্যন ইজি নাছিল। এনেকুৱা সময়ত গোটেই ইণ্ডিয়া ট্ৰেভেল কৰি বিভিন্ন বনৌষধি আৰু বিভিন্ন ট্ৰেডিশ্যনৰ বিষয়ে লিখা আৰু লগতে 100% একুৰেচিত, ইটছ চাউণ্ডছ নেক্সট টু ইম্পচিবল। কিন্তু আমাৰ বেদাৰ মতে এইবিলাক সম্ভৱ হৈছিল নাৰদ মুনিৰ বাবে। গতিকে আমি এই পচিবিলিটিটো মানি ল'লে বাকী পচিবিলিটিবিলাক জাষ্টিফাইড যেন লাগে। গতিকে আমাক কোনে ক'লে যে এই কাহিনীসমূহ ৰিয়েলিটিৰ লগত কোনো ৰিলেশ্যন নাই? ইমানখিনি জনাৰ পাছত আমাৰতো এনেকুৱা লাগিছে এই কাহিনীবোৰ সত্যৰ লগত নিশ্চয় কিবা নহয় কিবা ৰিলেশ্যন আছে।
পইণ্টবিলাকে হয়তো আমাক অকণমান বহাই মেলি কৈছে আৰু হয়তো সময়ৰ গতিত এই কাহিনীবোৰত বহুতো চেঞ্জেছো আহিছে। চ' এইবিলাক কথা কম্পেয়াৰ কৰি চোৱাৰ পাছত এই মহাকাব্যসমূহক সম্পূৰ্ণৰূপে মিছা বা ভিত্তিহীন বুলি কোৱাটো যুক্তিসংগত কথা নহ'ব। তো কোনে আমাৰ কিছুমানৰ মনত এনেকুৱা আইডিয়া দিবলৈ চেষ্টা কৰিল যে এইবোৰ ভিত্তিহীন আৰু ফিকশ্যনেল কাহিনী হয়? এনেকুৱা কৰিল ব্ৰিটিছাৰ্ছসকলে। ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল ৱাৰেন হেষ্টিং তেওঁ ইণ্ডিয়াত শোষণটো কৰিছিল, কিন্তু ইণ্ডিয়ান কালচাৰে তেওঁৰ মনটো শোষণ কৰিবলৈ আৰম্ভ কৰিছিল। অকল এজন ব্ৰিটিছ অফিচাৰে নহয়, আৰু বহুতো ব্ৰিটিছ অফিচাৰ ইণ্ডিয়ান মৰেলছ, ইণ্ডিয়ান কালচাৰ আৰু ইণ্ডিয়ান হিষ্ট্ৰীৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। কিন্তু এইটো কথা ইষ্ট ইণ্ডিয়া কোম্পানীৰ একেবাৰে পচন্দ হোৱা নাছিল। ব্ৰিটিছ অফিচাৰসকলৰ এই পৰিৱৰ্তনক তেওঁলোকে ব্ৰাহ্মিনাইজেশ্যন অফ ইংলিছমেন বুলি অভিহিত কৰিছিল। চ' এই পৰিস্থিতি ৰোধ কৰিবৰ কাৰণে তেওঁলোকে ইণ্ডিয়ান হিষ্ট্ৰী আৰু ইণ্ডিয়ান কালচাৰক ডিছক্ৰেডিট কৰি এইবোৰক বেছলেছ বুলি প্ৰমাণ কৰি এইবিলাক প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে। ইন দি ইয়েৰ 1817 তেওঁলোকে হিষ্ট্ৰী অফ ব্ৰিটিছ ইণ্ডিয়া লিখিলে, য'ত ব্ৰিটিছাৰ্ছসকলৰ প্ৰস্পেক্টিভৰ পৰা ইণ্ডিয়ান হিষ্ট্ৰী লিখা হ'ল আৰু সংস্কৃত লিটাৰেচাৰক সম্পূৰ্ণৰূপে মিছা বুলি অভিহিত কৰি দিয়া হ'ল। এই কিতাপখনেই ইষ্ট ইণ্ডিয়াৰ কলেজৰ এটা পাৰ্ট হৈ পৰিল আৰু এই কোৰ্ছ পাছ কৰাৰ পাছতহে ব্ৰিটিছাৰ্ছসকলক ইণ্ডিয়াত এপইণ্ট কৰাৰ নিয়ম আৰম্ভ কৰা হ'ল। ইয়াৰ পাছতে ব্ৰিটিছ অফিচাৰসকলৰ অতি শীঘ্ৰে ইণ্ডিয়ান কালচাৰৰ পৰা ইনফ্লুৱেঞ্চ নোহোৱা হৈ গ'ল। ইনফেক্ট তেওঁলোকে ইণ্ডিয়ান কালচাৰক খুব নেগেটিভ দৃষ্টিৰে চাবলৈ ধৰিলে। তেওঁলোক ইমানতে ক্ষান্ত নাথাকি সেই ছেম চিলেবাছ ইণ্ডিয়ান স্কুল আৰু ইণ্ডিয়ান কলেজত ইনক্লুড কৰিব ধৰিলে আৰু আমাক শিকাব ধৰিলে যে আমাৰ হাজাৰ হাজাৰ বছৰ পুৰণা সংস্কাৰ আৰু সংস্কৃতিবিলাক ফেক হয়। তেনেহ'লে কোন সঁচা আৰু কোন মিছা? ৱেল, আমি কিবা কনক্লুজনলৈ অহাৰ আগতে অন্য এটা ক্ষেত্ৰত চকু ফুৰাই চাওঁ আহক। এনেকুৱা লাগে অকল ব্ৰিটিছাৰ্ছসকলে নহয়, নাছাও আমাৰ ইণ্ডিয়ান এনচিয়েণ্ট কালচাৰৰ পৰা বহু পৰিমাণে ইনস্পায়াৰ হৈ আহিছে। নাছাই যিবিলাক টেকন'লজি তেওঁলোকৰ ৰিচেণ্ট স্পেচশ্বিপবিলাকত ব্যৱহাৰ কৰিছে, সেইবোৰ আমাৰ দেশত 500 BC ব্যৱহাৰ কৰা হৈছিল। আপুনি ঠিকেই শুনিছে, 500 BC। সকলো সংস্কৃত লিটাৰেচাৰতে বিমানাছবিলাকৰ বিষয়ে লিখা আছে, যিয়ে মাৰ্কিউৰীৰ এনাৰ্জি ব্যৱহাৰ কৰি উৰিছিল। আৰু এতিয়া এই ছেম টেকন'লজি নাছাই বৰ্তমান নিজৰ স্পেচশ্বিপবিলাকত ডেভেলপ কৰাৰ কথা চিন্তা কৰা আৰম্ভ কৰি দিছে। অকল এয়াই নহয়, বৰ্তমান যিবিলাক স্পেচশ্বিপ বনোৱা হৈছে সেইবিলাকো এনচিয়েণ্ট বিমানাছবিলাকৰ ডিজাইনৰ লগত অলমষ্ট ছেম। ডেট মিনছ এনচিয়েণ্ট বিমানাছবিলাকো ফিজিক্স আৰু এৰ'ডাইনেমিক্স বেচিছত বনোৱা হৈছিল। যদি আপোনালোকৰ এনে লাগিছে যে এইবিলাক ওপৰতে কোৱা কথা, তেনেহ'লে মন কৰিব ৰিচেণ্টলি ইউনিভাৰ্চিটি অফ কেলিফৰ্ণিয়াৰ এৰ'স্পেচ ইঞ্জিনিয়াৰ ট্ৰেভিছ টেইলাৰে এখন এয়াৰক্ৰাফ্ট মডেল বনাই উলিয়াইছে, হুইচ ইজ ইনস্পায়াৰ্ড বাই সংস্কৃত বুক ৰিটেন ইন 500 BC। যেতিয়া সেইখন উৰিবনে নাই তাৰ বাবে এৰ'ডাইনামিক টেষ্ট কৰোৱা হৈছিল, ৰিজাল্ট আহিছিল পজিটিভ, মানে উৰিব পাৰে। ইমানেই নহয়, ওৱান অফ দি মষ্ট জিনিয়াছ চাইণ্টিষ্ট এলবাৰ্ট আইনষ্টাইন, যোনে থিয়ৰী অফ ৰিলেটিভিটি প্ৰপ'জ কৰিছিল ইন 1905ত, তেওঁৰ এই থিয়ৰীটোৱে ভাগৱত গীতাত চেপ্টাৰ 8.17ত অকণমান বেলেগ ধৰণে উল্লেখ কৰা আছে। আইনষ্টাইনৰ এই থিয়ৰীটোৱে কয় যে দুটা বস্তুৰ মাজত গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ ডিফাৰেঞ্চৰ বাবে টাইম শ্ল' হৈ যায়। ইয়াৰ পৰিণতি হয় টাইম ডাইলেশ্যন, যিটো ইণ্টাৰষ্টেলাৰ চিনেমাখনত দেখুওৱা হৈছে। ডেট মিনছ বেলেগ বেলেগ গ্ৰহত সময়ৰ স্পীড বেলেগ বেলেগ হয়। ফৰ এক্সাম্পল, পৃথিৱীত এটা দিন সম্পূৰ্ণ হোৱা মানে এইটো নুবুজায় যে সকলো গ্ৰহতে এটা দিন সম্পূৰ্ণ হৈছে। ভাবিলে আচৰিত লাগে যে ভাগৱত গীতাতো সেই ছেম কথাই লিখা আছে যে ব্ৰহ্মাৰ এদিনৰ সমান পৃথিৱীৰ 1000 বছৰ। তাৰ মানে আইনষ্টাইনে গোটেই পৃথিৱীক সেই কনচেপ্টটো বুজোৱাৰ আগতে আমি ইণ্ডিয়ানসকলে সেই কথা জানিছিলোঁ, কাৰণ গীতাখন এৰাউণ্ড 200 to 400 BCত লিখা হৈছিল। এইবোৰ কথা যদি আমি কেৱল ইণ্ডিয়ান কালচাৰ আৰু ইণ্ডিয়ান বিলিফবিলাকৰ লগত মিলাই চাওঁ তেনেহ'লেতো ঠিকেই আছে, কিন্তু আমি এইটো কথাও মন কৰিব লাগিব যে সেই সময়ত পৃথিৱীত আৰু বহুতো কাণ্ট্ৰিজ আছিল আৰু তেওঁলোকৰো কিছুমান ৰিলিজিয়াছ বিলিফ আছিল। সেইফালৰ পৰা চালে আমি দেখোঁ যে ইণ্ডিয়ান আৰু গ্ৰীক হিষ্ট্ৰীৰ মাজত বহুতো ছিমিলাৰিটি আছে।
ফৰ এক্সাম্পল গ্ৰীক গড জিউছ আৰু হিন্দু ভগৱান ইন্দ্ৰ দুয়োৱে দেৱতাৰ ৰজা আৰু তেওঁলোকৰ প্ৰধান অস্ত্ৰও অলমষ্ট ছেইম। তেনেদৰে গ্ৰীক গড এক্লেছ আৰু হিন্দুৰ কৰ্ণৰ মাজতো বহুতো ছিমিলাৰিটি আছে। ইমানেই নহয়, গ্ৰীকৰ পৰা অহা মেগাস্থেনিছে তেওঁৰ কিতাপ ইণ্ডিকাত চন্দ্ৰগুপ্ত মৌৰ্য শ্ৰীকৃষ্ণৰ বংশৰ 138 ৰজা বুলি অভিহিত কৰিছে। এইবিলাক কেৱল কোইনচিডেঞ্চেই নে অন্য কালচাৰবিলাকে আমাৰ এনচিয়েণ্ট কালচাৰৰ পৰা অনুপ্ৰাণিত হৈ তেওঁলোকৰ কালচাৰৰ কথা লিখিছে? সেয়া এটা নিশ্চয় ভাবিবলগীয়া কথা। গতিকে এতিয়া আপোনালোকে দেখিলে যে সময়ৰ লগত কিদৰে আমাৰ ইণ্ডিয়ান লিটাৰেচাৰসমূহ মডিফাই কৰা হ'ল আৰু কিদৰে ব্ৰিটিছাৰ্ছসকলে ছ'চিয়েল ইঞ্জিনিয়াৰিঙৰ জৰিয়তে আমাৰ চিন্তাধাৰা সলনি কৰিবলৈ চেষ্টা কৰিছিল। যিমানে যি ক'লেও আমি এইটো ফেক্ট নাকচ কৰিব নোৱাৰোঁ যে আমাৰ মহাকাব্যসমূহত এনেকুৱা কিছুমান কথা তেতিয়াই লিখা হৈছিল যি ছায়েন্সে ৰিচেণ্টলি ডিস্কভাৰ কৰিবলৈ সক্ষম হৈছে। ইমানবোৰ ইণ্টাৰ কানেকশ্যন হোৱাৰ পাছতো এইবোৰ মিছা নাইবা বহুত ডাঙৰ কোইনচিডেঞ্চ বুলি আমি ক'ব পাৰোঁনে? আপোনালোকে কি ভাবে আমাক জনাব। ধন্যবাদ।